নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আপোনালোকক দেখাম লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা মন্দিৰ, সুন্দৰ মন্দিৰ। আপোনালোকে চাব, মই গৈ আছোঁ মন্দিৰ দেখাবৰ কাৰণে। আপোনালোকে মন্দিৰটো চাব আৰু চাই কমেণ্ট কৰিব কেনে পালে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। এয়া বন্ধুসকল, আমি গণেশ মন্দিৰ গৈ আছোঁ। পাম এতিয়া লখিমপুৰ গণেশ মন্দিৰ দেখাম আপোনালোকক। এয়া এইটো বাইপাছ বনাই আছে। আমি গণেশ মন্দিৰ পাম আৰু গৈ আছোঁ। আমাৰ দিন ভাল। আজি গণেশ বাবা এজনক দেখিলোঁ। এয়া জয় গণেশ বাবা, দেখিছে ৰাস্তাৰ কাষত আমাৰ গণেশ বাবা। এয়া বন্ধুসকল, আমি গণেশ মন্দিৰ পালোহি। এয়া গণেশ মন্দিৰ। ইয়াত ফটোগ্ৰাফাৰ চাৰ্জ লিখা আছে। ধুনীয়া সুন্দৰ পৰিৱেশ, ধুনীয়া লাগিছে। দেখাই আছোঁ। কাছ আছে, এয়া কাছৰ ধেৰ কাছ আছে। কাছ ধেৰ কাছ আছে ইয়াত। ইয়াত ধূপ জ্বলায়, চাকি জ্বলায়। সুন্দৰ গণেশ মন্দিৰ। এয়া বন্ধুসকল, জয় গণেশ বাবা। আমি ওপৰলৈ উঠি গৈ আছোঁ। এয়া গণেশ মন্দিৰ। গণেশ মন্দিৰ চাইড চাইডৰ ভিউটো দেখাম, কি সুন্দৰ লাগিছে। এয়া গণেশ মন্দিৰটো ৰাস্তাৰ নেশ্যনেল হাইৱেটোৰ কাষতে আছে। এতিয়া নেশ্যনেল হাইৱেটো বাইপাছ হৈ গ'ল। ধুনীয়া মন্দিৰটো, ধুনীয়া নাও এখনৰ ওপৰত আছে। সুন্দৰ বনাইছে, ভাল লাগিছে। পাৰ চৰাই ধেৰ আছে, বোধহয় এইবিলাক দান কৰা। একচুৱেলি পাৰ চৰাই এৰি দিলে মানে লেতেৰা হয়। এয়া CCTV আছে, কাৰণ মন্দিৰবিলাকত বহুত চুৰ হৈ থাকে। ধুনীয়া আমলখি লাগি আছে, বন্ধুসকল খাব পাৰিব আহিলে। এয়া নাও চলাই আছে নিগনিয়ে। আগত এজন আছে নিগনি, কাৰণ গণেশৰ বাহন হয় নিগনি। এয়া ধুনীয়া দোলনা খেলিব পাৰিব। বহিব পাৰিব। এই ৰাজহাঁহ, পাতিহাঁহ, এয়া ৰাজহাঁহ আছে। এয়া ৰাজহাঁহ ধুনীয়া। এয়া এজন ছাগলী এটা বান্ধি থোৱা আছে, এইটো পূজা কৰিছে চাগে, কোনোবাই পূজা কৰি এৰি দিছে। এইবাৰ আপোনালোকক দেখাম নিগনি, বগা নিগনি। এয়া বগা নিগনি, এইবিলাক বগা নিগনি। বগা নিগনি এইটো পুহিব পাৰে। ইয়াত দেখাম আপোনালোক শহাপহু। এয়া বন্ধুসকল ধেৰ শহাপহু আছে। শহাপহু ধেৰ আছে, পখৰে শহাপহু, ভাল লাগিছে। এয়া বগা,
আমি ওলাইছোঁ, আপোনালোক দেখালোঁ লখিমপুৰ নিচিয়া ৰাস্তাৰ কাষতে থকা আমাৰ গণেশ মন্দিৰ সম্পূৰ্ণ ভিউ আপোনালোকক দেখালোঁ। আহিব, ধুনীয়া পৰিৱেশত ধুনীয়া মন্দিৰ বনাই থোৱা আছে, আহিব আপোনালোকে। এয়া দেখাইছোঁ আঁতৰ পৰা কি ধুনীয়া লাগিছে। এয়া ধুনীয়া লাগিছে মন্দিৰটো, আহিব আপোনালোকে। এয়া তাত জোলনা খেলিব পাৰি, ধুনীয়া কল বনাইছে, ডেক'ৰেশ্যন কৰি থোৱা আছে, ধুনীয়া ভাল লাগে। এয়া বন্ধুসকল, আপোনালোকৰ মন্দিৰটো দেখালোঁ, গণেশ মন্দিৰটো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত গৈ। আৰু কিবা যদি ভুল ক্ৰুটি হৈছে জনাই দিব, মই নেক্সট ভিডিঅ' শুদ্ধ কৰিবলৈ চাম। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।